হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি আকৌ আহিছোঁ আপোনালোকৰ মাজলৈ এটা সোৱাদযুক্ত ৰেচিপিলৈ। এই ৰেচিপিটো বৰপেটা অঞ্চলত খুব প্ৰচলিত, যিহেতু মই বৰপেটাৰে জীয়ৰী হয়। এই ৰেচিপিটো মই সৰুৰে পৰা খাই আহিছোঁ আৰু এতিয়াও ঘৰলৈ গ'লে মায়ে ধুনীয়াকৈ বনাই দিয়ে। মোৰ খুব প্ৰিয়, সেইকাৰণে আপোনালোককো দেখুৱাব বিচাৰিছোঁ। তেনেহ'লে আপোনালোকে চাই থাকিব। আৰম্ভ কৰোঁ ব'লক। এয়া মই আলু লৈ লৈছোঁ, যিহেতু এই ৰেচিপিটোত আলুৱে মেইন। আলুখিনি মই বইল কৰি লৈছোঁ। বহুতে বইল নকৰাকৈও বনায়, কিন্তু মই বইল কৰিহে ভাল পাওঁ। এয়া নহৰু খুন্দি ল'লোঁ, নহৰু লাগিব। এই আলুখিনি বইল কৰা হৈ গ'ল, মই ধুনীয়াকৈ গুচাই লৈছোঁ। এতিয়া ধুনীয়াকৈ আলুখিনি কাটি ল'ম। পেন এখনত মিঠাতেল দি তাত গোটা জিৰা দি দিছোঁ আৰু নহৰু দি দিছোঁ। হালধি অকণমান দি আলুখিনি দি দিম। এতিয়া ইয়াক ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম। এতিয়া ইয়াত জিৰা গুড়ি আৰু ধনিয়া গুড়ি অকণমান দি দিম। আপোনালোকে ইয়াত পিঁয়াজ জলকীয়া ব্যৱহাৰ কৰিব পাৰে, মই নাই কৰা, যিহেতু মই এনেকৈয়ে ভাল পাওঁ। এয়া আমাৰ হৈ গ'ল এটা ধুনীয়া ৰেচিপি। আপোনালোকে কেনে পালে এই ৰেচিপিটো মোক জনাব। আৰু এই ভাজিখনক আমি উহা আলু ভাজি বুলিও কওঁ, বা আপোনালোকে আলু জিৰা ভাজি বুলিও ক'ব পাৰে। আৰু মোৰ ভিডিঅ'বোৰ চাই ভাল পায় যদি প্লিজ মোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।